নমস্কাৰ, মই এইখিনিতে এটা কথা ক'বলৈ কাৰণে লাইভ আহিলোঁ। একচুৱেলি মই অনুষ্ঠান এটাত আছোঁ। কিবা মোৰ হৈ কিবা নিউজ ওলাইছে, গতিকে নিউজটো পাই নিজৰে হাঁহি উঠিছে। প্ৰথম কথা হ'ল, মই নিজৰ কামত গৈছিলোঁ, যিটো নিউজ ওলাইছে নিজৰ কামতে গৈছিলোঁ। তাতে এজন ভাইটি থাকে, এটা এপাৰ্টমেণ্টত এজনেই নাথাকে, বহুত মানুহ থাকে। গতিকে ভাইটিজনৰ ওচৰলৈ নিজৰ কামত, আকৌ গানৰ কামত গৈছিলোঁ। সেই ভিজুৱেলখিনিয়ে দেখিছে। আৰু মই বিশেষকৈ কৈছে যে মই গাড়ী চলাই পেলাই কাৰোবাক লৈ আহিছোঁ। মই গাড়ী চলাবই নাজানো, কাৰণ আজিলৈকে ষ্টেৰিঙে ধৰি পোৱা নাই। মই আৰু মোৰ মানুহজন আছিলোঁ, আৰু মানুহজনে মই গানৰ কামত গৈছিলোঁ। আৰু বাহিৰত ভাইটিজন মই একেলগে কথা পাতি আছিলোঁ। তেওঁলোকে যোনে ভিজুৱেল লৈছে তেওঁলোকে দেখিছে। তেওঁলোকে মোক সুধিছিলে যে ইয়াতে মোক আহিছে নেকি, মই নাজানো, মই বেলেগ কামত আহিছোঁ বুলি। গতিকে মোৰ ফালৰ পৰা মই ক্লিয়াৰিফিকেশ্যনটো মই